এরিয়াত বিপিএফ দল হিসাবে 11টা সমষ্টিত যিখিনি ভোট গ্রহণ হৈ আছে খুব এক্সেলেন্ট খুব ভাল খবৰ পাই আছো মই ৰাতিপুৱাৰ পৰা 7টা বজাৰ পৰা মই খবৰ লৈ আছো খুব ভাল আৰু 4টা সমষ্টি বিজেপিৰো খুব ভাল পজিশন আৰু ভাল মানে ফলাফল হ'ব বুলি মই কামনা কৰিব পাৰোঁ মুঠতে ব্ৰিটিছ এৰিয়াত 15টা সমষ্টিত 15টাও ওলাই যাব আৰু যিমান যিখিনি মই খবৰ লৈছে এতিয়ালৈকে এক্সেলেন্ট আমাৰ বিপেফ ফালে সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ ৰাইজে আমাৰ লগত মানে আছে আৰু আমাক সহায় কৰি আছে কিং মেকাৰ হোৱা নোহোৱা এইটো পিছৰ কথা মুঠতে আমি এনডিএ হিচাপে চৰকাৰ বনাম এইটো স্পষ্ট আৰু বিপিএফৰ পজিশ্যনটো খুব ভাল 11টা সমষ্টিত লগতে বিজেপিৰো খুব ভাল বেয়া নহয় মুঠতে 15টা ওলাই যাব চৰকাৰ কাৰ হ'ব আৰু মুখ্যমন্ত্ৰী কোন হ'ব চৰকাৰটো এনডিএ হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব এইটো স্পষ্ট